দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাটি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। তো আপোনালোকক মই পূজা দেখুৱাম আমাৰ গাঁওখনৰে বলাইখামাৰ গোৱালপাৰা জিলা বলাইখামাৰ গাঁও। ইয়াত আহিছোঁ, চাই থাকিব মোৰ ভিডিঅ'টো আপোনালোকে। আৰু যদি কোনোবা প্ৰথমবাৰৰ বাবে আহিছে তো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তেতিয়া মানে নতুন নতুন ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে পাই যাব। তো আজিৰ ভিডিঅ'টো খুবেই বেছি ভাল হ'ব, চেষ্টা কৰিম আপোনালোকক মই ধুনীয়াকৈ দেখুৱাবৰ কাৰণে। তো মোৰ লগত আপোনালোকে থাকক, তো বলক। আমার মা সবার মা দুর্গা মা। ঢাকের ঠ্যামকুড়া কুড় বাজছে নূপুর, এলো যে পুজোর লগন। মায়ের আলতা পায়ের আলতো ছোঁয়ায় হলো যে অকাল বোধন। তুমি থাকলে পাশে জীবন হাসে, দু চোখে স্বপ্ন। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। সাজানো বরন্দানা, আকাশে মেঘের বেলা, চলছে ধুনুচি নাচ। আসলার ঘন্টা বাজে, এলো মানসী সাজে, আকাশে পুজোর গন্ধ। শিউলি ফুলের গন্ধে মাতে খুশি শারদ প্রাতে। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। শিউলি ফুলের গন্ধে মাতে খুশি শারদ প্রাতে। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা, সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি হয়, নবমী জাকজমকে, আকাশে পুজোর গন্ধ। নমস্কাৰ, মই কৰ্ণ বৰ্মন। পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি অষ্টমী, আজি আমাৰ বলাইখামাৰ অঞ্চলৰ কোনো ৰাইজে মন্দিৰ প্ৰাংগণত উপস্থিত হৈছে। আৰু আজি আমাৰ এই 14 সংখ্যক শাৰদীয় দুৰ্গা পূজাৰ উৎসৱত আজি কাৰ্যসূচী আছে আমাৰ কমিটিৰ তৰফৰ পৰা। সন্ধিয়াত আউট প্ৰতিযোগিতা, আৰু 7টা বজাৰ পিছতে আমাৰ ফাংচনত অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়া এটা আয়োজন কৰা হৈছে, আৰু সাংস্কৃতিক সন্ধিয়াটো আমি দুদিনীয়া কাৰ্যসূচীত অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াত বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ লগতে প্ৰতিযোগিতামূলক নৃত্য প্ৰদৰ্শন কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ পূজা প্ৰাংগণত পুষ্পাঞ্জলি দিয়া আৰম্ভ হৈছে। আমিও পুষ্পাঞ্জলি দিছোঁ, আৰু মোৰ লগত আছে মোৰ বন্ধু গজেন চৰকাৰ। গজেন, কিবা এটা কৈ দিয়ক। ঠিক আছে না? আৰু সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া হ'ল মন্দিৰ প্ৰাংগণ।
মোৰ পিছফালে যিটো মঞ্চ দেখিব পোৱা হৈছে ইয়াতে আমাৰ আজি সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়াটো অনুষ্ঠিত কৰা হ'ব আৰু সাংস্কৃতিক সন্ধিয়াটো দুটা দিনৰ বাবে কাৰ্যসূচী কৰা হৈছে আজি আৰু অহাকালি এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিব আৰু প্ৰতিদিনে আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াৰ যি নৃত্য দল তেওঁলোকে অংশগ্ৰহণ কৰিব বিচাৰিলে আজি সমিতি তৰফত কাৰ্যালয়ত উপস্থিত হৈ ইয়াত উপস্থিত হ'ব পাৰে আৰু বিশেষ একো ক'বলগীয়া নাই আৰু এইখিনি কৈ মই বাইদেউ টুটুমণি বাইদেউ দুই এষাৰ ক'বলৈ বিচাৰোঁ কি কৰি আছে বহুত ভাল লাগিছে মানে পূজা চলি আছে আপোনালোকক দেখুৱাই থাকিম তো চাই থাকোঁ ভিডিঅ'টো এই ভাইটি দেখুৱাই আছে আপোনালোকক নিশ্চয় কোনোবাই যদি বাইদেউৰ চেনেলটো অহাকালি মানে ই বলকত নাপাব মোৰ নেক্সট বলকত লখিমপুৰ টাউনত ভিডিঅ' পাব যোনে যোনে মোৰ ভিডিঅ'টো মানে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে নিশ্চয় শুনিছে যে অহাকালি যদি আপোনালোকে কোনোবাই লখিমপুৰ টাউনৰ পূজা মণ্ডপটো চাব বিচাৰে তেন্তে অহাকালি বাইদেউৰ চেনেলৰ জৰিয়তে আপোনালোকে লখিমপুৰ টাউনৰ যিখিনি পূজা মণ্ডপ আছে পূজাৰ বিষয়ে জানিব পাৰিব আৰু দেখিবলৈ গতিকে যিসকলে বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তেওঁলোকক মই এটাই ক'ম বা আহ্বান জনাইছোঁ যে আপোনালোকে নিশ্চয় এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনাগত দিনবোৰত এই বাৰজন নতুন নতুন ভিডিঅ'সমূহ ব্লগ ভিডিঅ'সমূহ পাবলৈ আৰু উপভোগ কৰিব বিশেষ ক'বলগীয়া নাই সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই আৰু ইয়াতে সামৰিছোঁ আপোনালোকৰ যেন সকলোৱে থাকক মোকো আশীৰ্বাদ কৰিব যেন ভালে ভালে দিনবিলাক যায় সকলোৰে ওচৰত ইয়াত প্ৰাৰ্থনা কৰি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছিলোঁ তো গাইছ এয়া মই মমি বেগ লগ পাইছোঁ পূজা মণ্ডপত বহি আছোঁ ধুনু আৰু মই প্ৰথমে আপোনালোকক আজি সোমবাৰ মহা অষ্টমীৰ সকলোকে ভাৰতবাসী অসমবাসীক আৰু মোৰ ভিউৱাৰ্ছসকলক ইয়াৰ পৰা শুভেচ্ছা জনালোঁ তো আপোনালোকৰ পূজাও ভালে কুশলে পাৰ হওক তাকে কামনা কৰিছোঁ তো আপোনালোকক মই দেখুৱাই থাকিম মোৰ ভিডিঅ'টো চাই থাকিব আৰু এয়া ধুনু এইফালে আছে আৰু চম্পী বাই ইফালে দি আহে ইফালে দিয়া ইফালে আহিবাই কি ক'ব আজি মহাষ্টমীৰ পূজাৰ অনুভৱ অলপমান কওঁ ভাল লাগিছে পূজাত আহি ব্যস্ততাৰ মাজতো আহিছোঁ আজি নিজৰ জেগাটো মানে পূজা ঠাইখন আমাৰ বেলেগ আৰু অনুভৱেই বেলেগ এয়া ইফালেদি গৈ আছোঁ মই ভূপেন হাজৰিকাৰ মুকলি মঞ্চত ইয়াতে ৰাতিত ফাংচন আছে আমাৰ ইয়াতে এয়া ইফালে মানে ৰেডি কৰি আছে আৰু ৰাতিৰ ফাংচন আছে নহয় ইয়াতে হ'ল না কামগিলা অলৰেডি হৈ আছে না ক'ত পূজা চালিব যেটা খুললাম এতিয়ালৈকে যেটা যে বাস টুর্নামেন্ট আর তোড়ো আগে কি আছে ওটা ভাইটি কি ক'ব আজি পূজাৰ দিনৰ অলপ অনুভৱ কওক পোনপ্ৰথমতে ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আজি অষ্টমীৰ পূজা তো আজি আমাৰ ইয়াতে বিশেষ একো নাই আজি এনে বিশেষ একো নাই আজি এনে আমি ৰাখিছোঁ কাৰ্যসূচী হিচাপে আমি দুৰ্গা পূজাৰ উপলক্ষে বলাইখামাৰ মেধিপৰা চটচিগিৰি আঞ্চলিক দুৰ্গা পূজাৰ উপলক্ষে মানে আমি এটা সাংস্কৃতিক সন্ধিয়াৰ এটা নৃত্য প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু ইয়াতে বহুতে পাৰ্টিচিপেট কৰিব বিভিন্ন নৃত্য গীত আৰু আমি ৰাখিছোঁ তেনেকৈ এইখিনিয়ে আৰু ইয়াতে মানে কাম চলি আছে মেইন মানে দায়িত্বটা মেইন মানুহ এয়া দুইজনো হয় দে এইফালেদি দেখালোঁ আপোনালোকক দেখুৱাই থাকিম আৰু ৰাতিৰ পৰিৱেশটো দেখুৱাম কিন্তু এইটো ব্লগত নহয় নেক্সট ব্লগত তো যাং দেব যাং আৰু তো বলক এতিয়া আপোনালোকক মই এইফালেদি দেখুৱাই দি দিওঁ ইফালেদি কি চলি আছে এইফালেদি মানে চেল্ফি প্ৰতিযোগিতা হৈ আছে পুবাই তো পূজাৰ অনুভৱ পোৱা কিন্তু বৰষুণ অলপ বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হৈছে বাৰু তো একো নাই এতিয়া ঠিকে আছে আৰু সেলফি ভাল লাগছে বহুত মানে চবে কিন্তু বৰষুণ দি অলপ ভাল নালাগিল আজি ফাংচন আছে চবে আহিবি চাবা তো মই মেলা ঘূৰি আছোঁ এতিয়া পূজাটো কৰিলোঁ
তো বলক আপোনালোকক অকণমান দেখুৱাই দি দিওঁ আমাৰ এইফালেদি চাও হোটেল। তো ইয়াতে কিবা কিবি খাব পাৰে আৰু এইয়া ইয়াতে মই খাম বাৰু অলপমান পিছত। কাটবে খুশিতে জীবন মনের আশা এই ভালোবাসা কোনোদিনও মুছো না ও মা সবার প্রাণে শক্তি তুমি দশভুজা প্রতিমা তুমি যে মা আমার মা সবার মা দুর্গা মা মোটামুটি কাস্টমাৰ কেনেকা কেইবাৰ বনালি 5বাৰ বলি লগত ঢাকের ঢ্যামকুড়া কুড় বাজছে নূপুর এলো যে পুজোর লগন মায়ের আলতা পায়ে মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ।